স্পষ্টভাৱে কৈছোঁ যে মই তেওঁৰ কোনো নহয়, কিন্তু আমাৰ হাগ্ৰামা ছাৰে যিখিনি কাম কৰিছে তেখেতৰ কামৰ প্ৰতি মই তেখেতৰ ধৰ্মৰ পাগল হৈ তেখেতৰ ওচৰত মই মিটিঙত আহিছোঁ। আছিলোঁ সঁচাকৈ ভাল লাগিছে। তেখেতে আমাৰ BTC যিখিনি কাম কৰিছে সঁচাকৈ ক'বলগীয়া। আমি 15 বছৰ যিখিনি আগবাঢ়িছোঁ, স্কুল কলেজৰ পৰা আদি কৰি হওক বা আমি চব ক্ষেত্ৰতে আগবাঢ়িছোঁ। সঁচাকৈ ভাল লাগিছে। ৰাস্তা পদূলিৰ কথাই নকওঁ, চব ৰাস্তাটো ফিনফিনীয়া, কাৰণ মই অল অসম বুলি BTCত গোটেই ঘূৰিছোঁ, সকলোতে খুব ভাল পাইছোঁ। সেইকাৰণে মই তেখেতৰ প্ৰতি। আপুনি কি এই BPF দলৰ পৰা নিৰ্বাচনী প্ৰচাৰত তাৰমানে কেম্পেইন কৰিব নেকি? নাই, কেম্পেইন বুলি নহয়, তেখেতৰ লগত যিকেইদিন আছোঁ মই থাকিম। এনে পাৰাখিনি মই লাগি দিম তেখেতৰ হয়, আৰু যিখিনি ৰাইজখিনি গমেই পায় আমি থাকে নথকা সমানে তেখেতে যিহেতু 100% খাতে। এগৰাকী শিল্পী হিচাপে কি ক'ব আমাৰ ভোটাৰক? শিল্পী হিচাপে মই কৈছোঁ, যিহেতু মই BTCত জন্মগ্ৰহণ কৰিছোঁ, ইয়াতে ডাঙৰ দীঘল হৈছোঁ, তেখেতক মোৰ সঁচাকৈ ভাল লাগে আৰু তেখেতে যিকেইটা মই বিচাৰোঁ, কাৰণ তেখেতে বহুতখিনি কাম আগবাঢ়িছে আৰু নতুন প্ৰাৰ্থী হোৱাৰ লগে লগে বহুত বছৰ লাগি যাব আমাৰ উন্নতিৰ কামত আগবাঢ়োঁ। আমাৰ মাজত এগৰাকী নতুন